নমস্কাৰ আসামিছেল অফিচিয়েল চেনেললৈ স্বাগতম জনাইছো মৰমৰ বন্ধু-বান্ধৱীসকল আজি নতুন অসম চৰকাৰৰ চাকৰি আপডেট লৈ আহিছো এই আপডেটটো চোৱাৰ আগতে এটা ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব নাই কৰা তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনত গৈ ক্লিক কৰি ৰাখিব এনে ধৰণৰ জব আপডেট চাই থাকিবৰ বাবে মৰমৰ বন্ধু-বান্ধৱীসকল আজি নতুনকৈ গেট 4 পোষ্ট কেইটামান লৈ আহিছো এই গেট 4 পোষ্ট কেইটা আবেদন কৰিব হলে কেৱল 8 পাছ কৰিলে আপুনি আবেদন কৰিব পাৰিব যদি আপুনি 8 পাছ কৰিছে নহবা 8তকৈ অধিক পঢ়িছে তেনেহলে এই ভিডিওটো সম্পূৰ্ণ চাই থাকিব কাৰণ কি এই ভিডিওটোত সকলোবোৰ ডিটেইলছ দিয়া হ'ব কেনেকৈ একেটা পোষ্ট আবেদন কৰিব পাৰিব ইয়াৰ শিক্ষাগত অৰ্হতা কিমান লাগিব মাহিলী দৰমহাটো কিমানকৈ পাব আৰু ইয়াৰ সিলেকশন প্ৰচেছটো কেনেকুৱা হ'ব এই সকলোবোৰ এই ভিডিওটোৰ যোগে আলোচনা কৰা হ'ব তো আহক বন্ধুসকল ভিডিওটো আৰম্ভ কৰো আসাম ডাইৰেক্ট গ্ৰেড 4 জব ভেকেন্সি 2024 এখন ইয়াৰ অফিচিয়েল এডভাৰটাইজমেন্ট হয় তো বন্ধুসকল এই এডভাৰটাইজমেন্টখন ডিব্ৰু কলেজৰ পৰা মুকলি কৰা হৈছে তো বন্ধুসকল ইয়াত দেখিব পাৰিছে 6টা পোষ্ট ইয়াত মুকলি কৰা হৈছে 6টা এসিস্ট্যান্ট প্ৰফেসৰ আৰু গ্ৰেড 4 পোষ্ট মুকলি কৰা হৈছে ইয়াৰ তলফালে পোষ্ট কেইটাৰ ডিটেইলছসমূহ দিয়া আছে প্ৰথমৰ পোষ্টটো দেখিব পাৰিছে এসিস্ট্যান্ট প্ৰফেসৰ ইয়াৰ টোটাল 4টা পোষ্ট মুকলি কৰা হৈছে এই পোষ্ট কেইটা ক্যাটাগৰী ওয়াইজত ভগাই দিয়া হৈছে ফিজিক্সত এটা পোষ্ট মুকলি কৰা হৈছে এই পোষ্টটো ওবিসি এমএসিৰ বাবে সংৰক্ষণ কৰা হৈছে ইয়াৰ পিছত ইংলিছত এটা পোষ্ট মুকলি কৰা হৈছে এই পোষ্টটো আনৰিজাৰ্ভ অৰ্থাৎ সকলো কাষ্টৰ ক্যান্ডিডেট এই পোষ্টটো আবেদন কৰিব পাৰিব ইয়াৰ পিছত ভুটানিত এটা পোষ্ট মুকলি কৰা হৈছে এই পোষ্টটো ইউআৰ অৰ্থাৎ সকলো কাষ্টৰ ক্যান্ডিডেট এই পোষ্টটো আবেদন কৰিব পাৰিব ইয়াৰ পিছত কেমিষ্ট্ৰিত এটা পোষ্ট মুকলি কৰা হৈছে এই পোষ্টটো এসটিএছৰ বাবে সংৰক্ষণ কৰা হৈছে ইয়াৰ পিছত এজ লিমিটটো আছে এজ লিমিটটো 21 ৰ পৰা আপুনি আবেদন কৰিব পাৰিব ইয়াৰ পিছত এডুকেশ্যন কোৱালিফিকেশনটো আছে তো বন্ধুসকলে এসিস্ট্যান্ট প্ৰফেসৰ পোষ্ট কেইটা আবেদন কৰিব হলে আপুনি মাস্টাৰ ডিগ্ৰী কমপ্লিট কৰিব লাগিব আৰু লগতে বিএড কমপ্লিট কৰিব লাগিব ইয়াৰ পিছত দেখিব পাৰিছে গ্ৰেড 4 টোটাল দুটা পোষ্ট মুকলি কৰা হৈছে এই পোষ্ট কেইটা লেব বিয়াৰৰ পোষ্ট হয় তো প্ৰথম পোষ্টটো ইউআৰ পিডব্লিউডিৰ বাবে সংৰক্ষণ কৰা হৈছে আৰু সেকেন্ড পোষ্টটো এসটিবিৰ বাবে সংৰক্ষণ কৰা হৈছে ইয়াৰ পিছত দেখিব পাৰিছে ইয়াৰ এডুকেশ্যন কোৱালিফিকেশনটো কেৱল 8 পাছ কৰিলে আপুনি এই পোষ্ট কেইটা আবেদন কৰিব পাৰিব অৰ্থাৎ লেব বিয়াৰৰ পোষ্ট কেইটা আপুনি আবেদন কৰিব পাৰিব ইয়াৰ পিছত দেখিব পাৰিছে এজ লিমিটটো 18 পৰা 40 বছৰলৈকে আপুনি আবেদন কৰিব পাৰিব যদি আপুনি এসএসসি ক্যান্ডিডেট হয় তেনেহলে 5 বছৰ অতিৰিক্ত পাব যদি আপুনি ওবিসি এমএসসি ক্যান্ডিডেট হয় তেনেহলে 3 বছৰ অতিৰিক্ত পাব ইয়াৰ পিছত দেখিব পাৰিছে হাউ টু এপ্লাই তো বন্ধুসকল এইকেইটা পোষ্ট কেনেকৈ আবেদন কৰিব পাৰিব তো বন্ধুসকল এইকেইটা পোষ্ট অফলাইন যোগে আপুনি আবেদন কৰিব লাগিব ইয়াৰ এপ্লিকেশন ফৰ্ম আছে সেই ফৰ্মখন আমাৰ ভিডিওটোৰ ডিসক্ৰিপচনত পাই যাব তাৰ পৰা ডাউনলোড কৰি প্ৰিন্ট আউট ওলাই ভালদৰে ফৰ্মখন ফিল আপ কৰি লগত ডকুমেন্টসমূহ গাঁঠি দি পেলাই আপুনি পোষ্টেল অফিচ নহবা নিজে ডিব্ৰু কলেজত গৈ জমা কৰি আহিব পাৰিব তো বন্ধুসকল ইয়াৰ পোষ্টেল এড্ৰেছটো দেখিব পাৰিছে টু দা অফিচ অফ দা প্ৰিন্সিপাল ডিব্ৰু কলেজ ডিব্ৰুগড় পিন নম্বৰ 786003 এই এড্ৰেছত আপুনি পোষ্টেল অফিচৰ মাধ্যমেৰে আবেদন কৰিব পাৰিব নহবা আপুনি ডিব্ৰু কলেজত ডিব্ৰুগড়ত গৈ আপুনি নিজে গৈ জমা কৰি আহিব পাৰিব ইয়াৰ পিছত দেখিব পাৰিছে এইকেইটা পোষ্ট আবেদন কৰিব হলে ইয়াৰ এপ্লিকেশন ফিজ পে কৰিব লাগিব তো বন্ধুসকল ইয়াত দেখিব পাৰিছে ইয়াত ডিমান্ড ড্ৰাফট কাটিব লাগিব যদি আপুনি এসিস্ট্যান্ট প্ৰফেসৰৰ পোষ্ট কেইটা আবেদন কৰিব বিচাৰিছে তেনেহলে 1500 টকা ইয়াত এপ্লিকেশন ফিজ পে কৰিব লাগিব অৰ্থাৎ ডিমান্ড ড্ৰাফট কাটিব লাগিব আৰু যদি আপুনি গ্ৰেড 4 পোষ্ট কেইটা আবেদন কৰিব বিচাৰিছে তেনেহলে আপুনি এপ্লিকেশন ফিজ 300 টকা আপুনি পে কৰিব লাগিব তো বন্ধুসকল এপেটো আপুনি বেংকত গৈ ডিমান্ড ড্ৰাফট কাটি পে কৰিব লাগিব তো আপুনি কোনটো এড্ৰেছত পে কৰিব লাগিব এই সকলোবোৰ ইয়াত দিয়া আছে আৰু লগতে বেংকৰ নাম আৰু আইএফএসচি কোডটো ইয়াত দিয়া আছে এই সকলোবোৰ আপুনি ভালদৰে চাই পেলাই বেংকত গৈ এপ্লিকেশন ফিজটো পে কৰিব ইয়াৰ পিছত দেখিব পাৰিছে ইয়াৰ লাষ্ট ডেটটো তো বন্ধুসকল ইয়াত দেখিব পাৰিছে এই এডভাৰটাইজমেন্টখন প্ৰকাশ পোৱা 15 দিনৰ ভিতৰত আপুনি এই পোষ্ট কেইটা আবেদন কৰিব লাগিব এই এডভাৰটাইজমেন্টখন প্ৰকাশ পাইছে 24/10/2024 তাৰিখে তো বন্ধুসকল 24/10/2024 তাৰিখৰ পৰা 15 দিনৰ ভিতৰত আপুনি এই পোষ্ট কেইটা আবেদন কৰিব লাগিব যদি আপুনি এইকেইটা পোষ্টৰ বাবে ইন্টাৰেষ্টেড হয় তেনেহলে নিশ্চয় 24/10/2024 তাৰিখৰ পৰা 15 দিনৰ ভিতৰত আপুনি এই পোষ্ট কেইটা আবেদন কৰি ল'ব ইয়াৰ পিছত আছে সিলেকশন প্ৰচেছটো তো বন্ধুসকল এইকেইটা পোষ্ট কেনেকৈ সিলেকশন কৰা হ'ব তো বন্ধুসকল এইকেইটা পোষ্ট ৰাইটিং টেষ্ট নহবা ইন্টাৰভিউ ইয়াত লোৱা হ'ব তো বন্ধুসকল এই ইন্টাৰভিউ পাছ কৰিলে আপুনি এই চাকৰিটো অৰ্থাৎ এই জবটো আপুনি পাই যাব তো বন্ধুসকল যদি আপুনি এই এডভাৰটাইজমেন্টখন চাব বিচাৰিছে ইয়াৰ লিংকটো আমাৰ ভিডিঅ ডিসক্ৰিপচনত দিয়া থাকিব তাৰ পৰা ডাউনলোড কৰি ভালদৰে পঢ়ি চাই ল'ব পাৰিব আৰু লগতে আপুনি যদি আবেদন কৰিব বিচাৰিছে আবেদনৰ ফৰ্মখনো দিয়া থাকিব সেই ফৰ্মখন ডাউনলোড কৰি প্ৰিন্ট আউট ওলাই লগত ডকুমেন্টসমূহ গাঁঠি দি পেলাই আপুনি পোষ্টেল অফিচৰ মাধ্যমেৰে নহবা নিজে গৈ জমা কৰিব পাৰিব তো বন্ধুসকল এইকেইটা পোষ্ট আবেদন কৰিবলৈ ইয়াৰ লগত কি ডকুমেন্টছ গাঁঠি দিব লাগিব তো বন্ধুসকল এইকেইটা পোষ্ট আবেদন কৰিবলৈ এডুকেশ্যন কোৱালিফিকেশনৰ মাৰ্কশ্বিট আৰু সাৰ্টিফিকেট এই সকলোবোৰ আপুনি গাঁঠি দিব লাগিব কাষ্ট সাৰ্টিফিকেট আপুনি গাঁঠি দিব লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচনৰ সাৰ্টিফিকেটখন আপুনি গাঁঠি দিব লাগিব আৰু যদি আপোনাৰ লগত এক্সপেৰিয়েন্স সাৰ্টিফিকেট আছে তেনেহলে আপুনি গাঁঠি দিব আৰু লগতে আপুনি পাছপোৰ্ট সাইজ ফটো লগত গাঁঠি দিব লাগিব তো বন্ধুসকল এনে ধৰণৰ ডকুমেন্টছসমূহ গাঁঠি দিবলৈ আপুনি পোষ্টেল অফিচ নহবা নিজে গৈ জমা কৰিব পাৰিব তো বন্ধুসকল আজি আপডেট ইমানে আছিল আপডেটটো পাই ভাল লাগিলে লাইক এটা কৰি দিব আৰু বন্ধুসকল এই ভিডিঅটো শ্বেয়াৰ কৰি দিব পুনৰবাৰ লগ পোৱা খাতে আজিলৈ ইমানতে সামৰিছো ধন্যবাদ।